অহা 12 জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন পিছুৱালে 17 জুনলৈ। লংনিটত অনুষ্ঠিত হয় 20 নং সিংহাসন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলৰ সৈতে ৰাইজৰ মুকলি মত বিনিময় অনুষ্ঠান। আমৰেং পৰিষদীয় সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী এলিছ ইংটিপিক দলীয় সমৰ্থকৰ দ্বাৰা বিপুল সম্বৰ্ধনা। নমস্কাৰ, মই সঞ্চয়িতা তৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ দিন পিছুৱাই দিয়া হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে 23 মেত গুৱাহাটীত অনুষ্ঠিত ৰাজনৈতিক দলসমূহৰে হোৱা এক বৈঠকত লোৱা সিদ্ধান্ত অনুসাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিপূৰ্বে ঘোষিত 12 জুনৰ পৰিৱৰ্তে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 17 জুনতহে। সেইমতে 17 জুনত হ'ব ভোটদান, পুনৰ ভোটদান হ'ব 20 জুনত আৰু ভোট গণনা 22 জুনত হ'ব। বাকী নিৰ্বাচন বিষয়ক সকলোবোৰ কাৰ্য ক্ৰমণিকা চৰ্ত আদি যোৱা 11 মেত প্ৰকাশ কৰা নিৰ্দেশনা অনুসাৰে হ'ব। ইংলংপো কাংথুৰ আসঙৰ উদ্যোগত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ 20 নং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লংনিট ইনডোৰ ষ্টেডিয়ামত 17 মেত পুৱা 10 বজাত অনুষ্ঠিত হয় এক মুকলি মত বিনিময় অনুষ্ঠান, য'ত প্ৰথমবাৰৰ বাবে সিংহাসন পৰিষদীয় সমষ্টিৰ ৰাইজে নিজৰ পছন্দৰ প্ৰাৰ্থীৰ সৈতে মুকলিকৈ মত বিনিময় কৰিবলৈ সুযোগ লাভ কৰে। মত বিনিময় অনুষ্ঠানত এইবাৰ পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থী অমৰ ৰংহাঙৰ বাদে পৰিষদৰ প্ৰাক্তন EM তথা KADFৰ প্ৰদীপ সিংনাৰ, পিপিৰ টংথাং টৌথাং, অগপৰ দেউৰী তেৰাং, HSDCৰ মংৱে ৰংপি আৰু কংগ্ৰেছৰ চন্দ্ৰ সিং তেৰণে অংশগ্ৰহণ কৰি ৰাইজৰ আগত নিজৰ মতামত দাঙি ধৰে। প্ৰথমবাৰৰ বাবে ইংলংপো কাংথুৰ আসঙে এক অনন্য ৰূপত অহা 12 জুনত অনুষ্ঠিত হ'বলগীয়া পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা প্ৰাৰ্থীসকলক ভোটাৰ ৰাইজৰ কাষ চপাই দিয়ে আৰু ভোটাৰ ৰাইজে আনুষ্ঠানিকভাৱে নিজৰ পছন্দৰ প্ৰাৰ্থীৰ সৈতে মুকলিকৈ মত বিনিময় কৰিবলৈ সুযোগ লাভ কৰে। Nearly the 7 IKM members monthly introduction people na Kemala pun please declare ke down kana bang ku batma so that umande elikumla bang normal bang trouble bang photo bang kotman mong pe elected mane dosi elected lo sampai lang sama ke lang konan kon ke mo our person the no ma members pun sai dero ma je singa sona kape kamu kali lo singa sona mulu sai dero kilang back ko yang mo atum ইংলংপো কাংথুৰ আসঙৰ বিষয়ববীয়াসকলে প্ৰাৰ্থীসকলক বৃহত্তৰ সিংহাসন এলেকাৰ সামগ্ৰিক উন্নয়নৰ বাবে কি পৰিকল্পনা হাতত লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মূল লক্ষ্যনো কি ধৰণৰ প্ৰশ্নবোৰ কৰে। প্ৰাৰ্থীসকলে উত্তৰবোৰ দি যায়। অৱশ্যে প্ৰথমে আটাইবোৰ প্ৰাৰ্থীকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণ ব্যক্তিগতভাৱে ৰাইজৰ আগত ক'বলৈ একোগৰাকীকৈ 3 মিনিটকৈ সময় দিয়া হয়। আজিৰ তাৰিখত নিৰ্বাচনৰ আগে ভোটাৰ ৰাইজক প্ৰকৃতাৰ্থত সচেতন কৰিবলৈ এনে মুকলি মত বিনিময় অনুষ্ঠান অতি প্ৰয়োজন আছিল বুলি অনেক অভিজ্ঞ মহলে ইংলংপো কাংথুৰ আসঙক শলাগ লয়। উল্লেখ্য, এই মত বিনিময় অনুষ্ঠান পৰিচালনা কৰে আসঙৰ সাধাৰণ সম্পাদক ডক্টৰ লিপচন ৰংপিয়ে। পশ্চিম কাৰ্বি আংলঙৰ আমৰেং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী এলিছ ইংটিপিক দলীয় সমৰ্থকে জনাই বিপুল সম্বৰ্ধনা। মনোনয়ন দাখিলৰ পিছতে নিজ সমষ্টিৰ দলীয় নেতা তথা কৰ্মকৰ্তাসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ যাওঁতে 23 মেত পৰিষদীয় প্ৰাক্তন কাৰ্যবাহী সদস্য তথা প্ৰাৰ্থী এলিছ ইংটিপিক বিপুলভাৱে আদৰণি জনায়। সম্বৰ্ধনা অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত সভাত আগৰবাৰৰ দৰে এইবাৰ পৰিষদৰ নিৰ্বাচনত আমৰেং পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী এলিছ ইংটিপিকে ভোট দি জয়ী কৰিব লাগিব আৰু তাৰ বাবে দলীয় কৰ্মীসকল একগ্ৰতাৰে কাম কৰি যোৱাৰ সংকল্প লয়। এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Royal Enfield Ishan Motors Mega Service Camp.
Free service camp at Bogasan from date 22nd to 27 May 2017. 5% discount on spare parts and 5% on engine oil. Free labor charges. Contact number 7896169017 and you can also contact on landline number 03675246448. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Pratham, Ishan Motors, Ward number 2 CCR Homipot, Dimapur Pot, 29 nang Rastriya Ghaipot, Chandrapur Bukajan, 78244880, Jila Karbi Anglong, Jugajugor number 7896169017, Hewar Babe, 7896169021 Bikrir Babe, landline number 03672464448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajyoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond, from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, J. Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে এইবাৰ কাৰ্বি আংলঙত সংঘটিত হৈছে আন এক জঘন্য ঘটনা নাৰী বলাৎকাৰৰ অভিযোগত ৰঙাঘৰা আলহী হৈছে কাৰ্বি ৰজা হাৰসিং ৰংহাং হামৰেনৰ উমৰাসি বেগাঁৱত বুধবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ 33 বছৰীয়া এগৰাকী নাৰীক বলাৎকাৰ কৰে ৰজা হাৰসিং ৰংহাঙে ইতিমধ্যে জুলি নামৰ নাৰীগৰাকীৰ অভিযোগৰ ভিত্তিত এটি গোচৰ ৰুজু কৰি সোমবাৰে হামৰেন আৰক্ষীয়ে আটক কৰে কাৰ্বি ৰজা হাৰসিং ৰংহাঙক
পশ্চিম কাৰ্বি আংলঙত যেন কৰবাৰ পৰা জঘন্য কাণ্ডৰ বতাহ ববলৈ ধৰিছে সৌহিদিনা নিৰীহ জোনাকী মিলিপিক দলবদ্ধ বলাৎকাৰ কৰি হত্যাকাণ্ডৰ দৰে জঘন্য ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাই নাই পুনৰ হামবেন আৰক্ষীয়ে এগৰাকী নাৰীক বলাৎকাৰৰ অভিযোগতে আটক কৰিবলগীয়া হ'ল এনে এগৰাকী ব্যক্তিক যি সমগ্ৰ কাৰ্বি সমাজৰ মান সন্মান ৰীতি নীতি পৰম্পৰাক প্ৰতিনিধিত্ব কৰে হয় আমি ক'ব বিচাৰিছো কাৰ্বি ৰজাৰ কথা কাৰ্বি সমাজৰ ইজ্জতৰ ধ্বজাক ভূলণ্ঠিত কৰিলে ৰজা হৰসিং ৰংহাঙে চিৰ প্ৰচলিত নীতি আজি বিশ্বায়নৰ ধামখুমীয়াটো হেৰাই নোযোৱাকৈ ধৰি ৰাখি সন্মানেৰে আগবঢ়াই নিয়াৰ গুৰু দায়িত্ব যাৰ কান্ধত সমগ্ৰ কাৰ্বি জাতিটোৱে অৰ্পণ কৰিছিল কাৰ্বি অনা কাৰ্বি সকলোৱে যাক সমাজত আগস্থানত বহুৱাই আনিছিল হঠাতে সমাজত সেই আগস্থানসমূহত বহি বহি আমোৱালে ৰজা হৰসিং ৰংহাঙক নিকৃষ্ট কৰ্ম এটা কৰি তেওঁ নামি আহিল আটাইতকৈ তলৰ শাৰীত কাৰ্বি সমাজৰ বিচাৰকৰ্তা আজি স্বয়ং বিচাৰৰ কাঠগড়াত এনে পৰিপ্ৰেক্ষিতত কাৰ্বি সমাজৰ সচেতন আৰু বৰমূৰীয়া মহলে অনাগত দিনসমূহত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আহিবলগীয়া সময়েহে ক'ব ধনচিৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দলদলি এলেকাত বিগত বহু বছৰে পৰিষদৰ সাহসীয় চৰকাৰসমূহে চূড়ান্ত অৱহেলা কৰি অহাৰ ফলত এলেকাত নাই ভাল সুচল পথ নাই ভাল শিক্ষা প্ৰতিষ্ঠান নাই চিকিৎসা কেন্দ্ৰ নাই দুৰ্ভাষাৰ বাবে সুচল ব্যৱস্থা পৰিষদৰ সাহসীয় দলৰ পৰা এনে অৱহেলা আৰু বহুত হ'ল অহা 2017 বৰ্ষৰ সাধাৰণ পৰিষদীয় নিৰ্বাচনত এই আটাইবোৰ বিষয়ৰ ওপৰত যি প্ৰাৰ্থীয়ে আন্তৰিক সহকাৰে উন্নয়নৰ ব্যৱস্থা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতি দিব সেইগৰাকী প্ৰাৰ্থীক দলদলি এলেকা ৰাইজেও আন্তৰিকতাৰে আকোৱালি ল'ব বুলি প্ৰেছ বিবৃতি যোগে দলদলি এৰিয়া ইউথ কমিটিৰ সম্পাদক লংচদাৰ স্পষ্ট জনাইছে ৰেড হৰ্ন ডিভিজন আৰ্মি আৰু আৰক্ষীৰ যুটীয়া অভিযানত আটক হ'ল UPRF এজন লিংকমেন এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি ৰেড হৰ্ন ডিভিজন আৰ্মি আৰু আৰক্ষী পূব কাৰ্বি আংলঙৰ মাঞ্জা এলেকাত 22 মেত যুটীয়া অভিযান চলাই এজনৰ UPRFৰ লিংকমেন আটক কৰিবলৈ সক্ষম হয় ধৃত লিংকমেনজন থংলাম গুইটৰ পুত্ৰ নেহাও গুইটে আৰু নেহাহৰ বয়স 40 বছৰ তেওঁ মাঞ্জাৰ অধিবাসী বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকাক লৈ জিলাখনৰ সৰ্বত্ৰ বিজেপি নেতা কৰ্মীৰ মাজত ক্ষোভ আৰু অসন্তোষৰ পৰিণতিত হঠাতে নতুন ৰাজনৈতিক দলৰ যদি গঠন হৈছে নিৰ্দলীয় প্ৰাৰ্থীৰ ভিৰ বাঢ়িছে আনহাতে ফুলনি পৰিষদীয় সমষ্টিৰ ৰাজ্যীয় বিজেপি প্ৰাৰ্থী দৰসিং ৰংহাঙৰ দলীয় টিকেট প্ৰাপ্তি কাৰ্যত মুঠে সন্তুষ্ট হোৱা নাছিল হেহে অনুসন্ধান কৰিছিল এগৰাকী প্ৰাৰ্থী যি বৃহত্তৰ ফুলনিৰ সাধাৰণ ৰাইজ কথা চিন্তা কৰে ফুলনিৰ অধিকাংশ ভোটাৰ ৰাইজৰ পছন্দৰ প্ৰাৰ্থী হৈছে নিৰ্দলীয় প্ৰাৰ্থী দিনেশ টিমুং কামাথা টাংডো আঠে ফুলনি আৰাদা ফানকে মাথা বাংকে চকচিয়া জয়নেসি পিস ডেভেলপমেন্ট লাপেন প্রটেকশন লাসো আফারমান के क्लेम पी पसी निदि रादा फान्दा प्रमिस काचिपि बा सा आसाय ताके देंपन लासि इलितुम तवार पेंचें लक मे लां कादो पोए एजुकेशन लाहाइन पेंचें लक नि इलितुम आलं का आया तावे हॉस्पिटल तावे आईबी तावे तवार तावे कोलुनिया हावार फान एके लांसिलेट एके पेनरे माजनेसि ननपु ननबेता इलितुम এই বজাৰ হাফা পেন্টিং লক কাটো কবি আনতা ইদম কেবাঙা টেক পেকে চুনচিদাসি প্ৰাৰ্থী দিনেশ টিমুঙে সাংবাদিকৰে হোৱা কথা বতৰাত সদৰি কৰে যে ৰাজ্যিক বিজেপিয়ে নিৰ্বাচন কৰা প্ৰাৰ্থী দৰসিং ৰংহাঙক ফুলনি ৰাইজে একেবাৰে পছন্দ নকৰে হে ৰাইজে বিচৰা অনুসাৰে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে বুলি সাংবাদিকৰ আগত জানিব দিয়ে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় দাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ